Good evening, sir. My name is Hasina Borgiari. I am from Chirang district, village Sunikata. Professionally, I am a content writer, and my question is, what specific step you would take to ensure that all the villages in BTR has access to good healthcare facilities? Sobe buji poar karone ohomete kom. Amar healthcare to khudise Hasina Borgiari. Thank you. Health facilities or uporot kotha bisa khudise. Hoy ekdom right question. Eta homoyot health indicators ba index bilak sale Bodolandor zilla bilak bahut tolot asilo ami. Amar IMR, MMR, amar malnutrition এইবিলাক বহুত বেয়া অৱস্থাত আছিল আজিৰ পৰা যদি 10 বছৰ আগত 8-9-10 বছৰ আগত যদি চাই কোকৰাঝাৰত আমাৰ হাইস মানে মৰ্টেলিটি ৰেটটো হাইস আছিল যদি কোনবা যাই পেলাই চাই ভাৰতৰ ডিস্ট্ৰিক্ট বিলাকৰ ভিতৰত আৰু সেই সময়ত মই এক্টিভিষ্ট হিচাপে ষ্টুডেন্ট ইউনিয়নত কাম কৰি আছিলো আৰু আমি এৱাৰনেছ কৰি আছিলো যে এই প্ৰবলেমটো কেনেকৈ সলভ কৰিব পাৰে আমি 2020 চৰকাৰ গঠন কৰি প্ৰথমতে আমি চালো যে বিভিন্ন ইন্ডিকেটৰ্স আৰু জিবিলাক ইনডেক্স তাত আমাৰ ডিস্ট্ৰিক্ট বিলাকৰ ষ্টেটাস কি আৰু হেলথটো আমি চাইছো তেতিয়াও আছিল যে কোকৰাঝাৰটো বহুত বেয়া আছিল মানে বছৰত 200-300 মাদাৰ্স প্ৰেগনেন্ট মাদাৰ বিলাক মৰে বাচ্চা মৰি যায় আফটাৰ বাৰ্থ এইবিলাক আছিল তো আমি আমাৰ মাজত অৰ্গানাইজ কৰিলো যে কেনেকৈ NHM কাম কৰি আছে আমাৰ কিমান হস্পিটাল ভাল আছে কিমানত লেবাৰ ৰুম বিলাক ঠিকে আছে কিমান লেবাৰ ৰুম আছে কি তাত ডেলিভাৰি কৰিব পাৰে এই কিমানত এম্বুলেন্স আছে আৰু নাই সো এই গোটেই বিষয়বিলাক আমি চালো আৰু তাত আমি কিছুমান কাম আমি আৰম্ভ কৰিলো আমি বহুতখিনি এম্বুলেন্স প্ৰভাইড কৰিলো আমাৰ লেবাৰ ৰুম বিলাক ঠিক কৰিবলৈ দিলো ডক্টৰৰ অলপ মানে কম আছে শৰ্টেজ আছে তথাপিতো ডক্টৰ সকলক কেনেকৈ তাতে পঠাব পাৰো এনাস্থেচিয়া ডক্টৰৰ অভাৱ আছে তথাপিতো কেনেকৈ মিলাব পাৰো এই কাম বিলাক আমাৰ এৰিয়াটো সৰু কাৰণে এই এৰিয়া বিলাকত আমি কাম বিলাক আৰম্ভ কৰিলো আৰু এতিয়া আমাৰ কোকৰাঝাৰ ভাৰতৰ ডিস্ট্ৰিক্ট বিলাকৰ ভিতৰত তলত নহয় আমি বহুত ভাল লেভেলত আহি গলো মই একজেক্ট আজি নাম্বাৰটো ক'ব নোৱাৰিম বাট ইট ইজ ইমপ্ৰুভড মেল নিউট্ৰিশন বহুত আছিল আমাৰ পুষ্টিহীন বাচ্চা বহুত আছিল তো আমি ইয়াতে ডিস্ট্ৰিক্ট কোকৰাঝাৰ ডিস্ট্ৰিক্টতে আমি এডপশন প্ৰসেসটো আৰম্ভ কৰিলো মেল নাৰিশড যিবিলাক বাচ্চা আছে এইবিলাক বিভিন্ন জনক আমি এডাপ্ট কৰিব দিলো যাতে নিউট্ৰিচিয়াছ ফুড সাপ্লাই কৰিব পাৰে ময়ো নিজ এজন আমাৰ সান্থালী শিশু এজন ময়ো এডপ্ট কৰিছিলো আৰু সেই শিশু সকলক খাদ্য যোগান ধৰা ভাল নিউট্ৰিচিয়াছ ফুড যোগান ধৰা টাইম মতে ভ্যাকচিন দিয়া এইবিলাক কৰাৰ পিছত এতিয়া আমাৰ শিশুৰ মৃত্যুৰ হাৰ বহুত কমি গল এতিয়া ইনষ্টিটিউচনাল ডেলিভাৰীটো বহুত নেগলেক্ট কৰে কোকৰাঝাৰ চিৰাং বাক্সা তামুলপুৰ এইখিনি ভাল হৈ গল উদালগুৰি টি গাৰ্ডেন এৰিয়াত এতিয়াও বহুত ইনষ্টিটিউচনাল ডেলিভাৰীটো কম হয় এই কাৰণে এতিয়াও অলপ ৰিস্ক ফেক্টৰটো নহয় আছে আমি এতিয়া উদালগুৰিটো আমি চাই আছো আৰু যেহেতু আমাৰ ইয়াত পুৰ পিপল দুখীয়া আমাৰ মানুহ আছে যি সকলে ভাল মেডিসিন বা ভাল খাদ্য টাইম মতে খাব নোৱাৰে তাৰ কাৰণে বিভিন্ন অসুবিধাবিলাক হয় এই কাৰণে আই অনসাই বিথাংখি বুলি এটা আমি আঁচনি আনিছিলো আই অনসাই বিথাংখি মানে প্ৰগ্ৰাম जों লাবদोंमोन তাত কি হৈছে হাই ৰিস্ক প্ৰেগনেন্ট যিবিলাক আমি ডক্টৰ বিলাকে আইডেন্টিফাই কৰে হাই ৰিস্ক প্ৰেগনেন্ট আৰু হাই ৰিস্ক প্ৰেগনেন্ট মহিলা বিলাক বডোলেণ্ডত মানে প্ৰায় বছৰত 5000 to 7000 হ'ব পাৰে এই হাই ৰিস্ক প্ৰেগনেন্ট ওমেন সকলক আমি বিফোৰ ডেলিভাৰী 6 মান্থ আগৰ পৰা 1000 কৰি সাপোৰ্ট দিয়া ফৰ মেডিসিন এন্ড সাম নিউট্ৰিচিয়াছ ফুড ভিটামিনস বিলাক খাবৰ কাৰণে মিনাৰেলস থকা আৰু আফটাৰ ডেলিভাৰী 4 মান্থ ডেলিভাৰীৰ আগত 6 মান্থ ডেলিভাৰীৰ পিছত 4 মান্থ আমি 10 মাহৰ কাৰণে আই অনসাই বিথাংখি আঁচনিৰ দ্বাৰা হেল্প কৰিবলৈ এই আঁচনিটো আনা হৈছে ইটো জাস্ট ৰোলিং হৈছে এই আঁচনিটো জাস্ট ষ্টাৰ্ট হৈছে এই আঁচনিটো
আমাৰ সমগ্ৰ বিটিআৰ অঞ্চলত এই আঁচনিটো চলি থাকিব আৰু ইটো 10 ইয়াৰ্ছৰ কাৰণে আমি ঠিক কৰিছোঁ তাৰ পিছত এটা আঁচনি আনিছিলোঁ ৰোগ নিৰ্মূল বিটিআৰ ৰোগ নিৰ্মূল বিটিআৰত আমি ঔষধ খাবলৈ গৰীব মানুহসকলক 5,000 টকা দিয়া এটা আঁচনি আনিছিলোঁ হিটো চলি আছে এতিয়া আমি এই গোটেই প্ৰবলেমটো লৈ পেলাই এই বছৰ আমাৰ বাজেটত 1% ওমেনৰ কাৰণে পইচা ধৰা আছে আউট অফ টোটেল বাজেটৰ ভিতৰত 1% আমি মহিলাসকলৰ কাৰণে ৰাখিছোঁ আৰু এতিয়া আমি অলৰেডি আমাৰ সিলেকশন প্ৰসেস হৈ গল যে প্ৰত্যেকটো কমিউনিটিৰে আমি 10 জনৰ পৰা 25 জন মহিলা লব বিচাৰিছো এডুকেটেড মহিলা এডুকেটেড উইমেন্স জুনে নেকি নিজৰ কমিউনিটিত ট্ৰেনিং দিয়া হ'ব আফটাৰ ট্ৰেনিং টেকেট সকলক আমি ৰেমুনাৰেশন দিয়া হ'ব মোবাইল দিয়া হ'ব সাইকেল দিয়া হ'ব সব ব্যৱস্থা দিয়া হ'ব এন্ড্ৰইড মোবাইলত ৰিয়েল টাইম ডাটাৰ কাৰণে দিয়া হ'ব আৰু হি মহিলা সকলে গাঁৱত গৈ পেলাই 3 মাহৰ কাৰণে নিজৰ কমিউনিটি কাৰণ বেলেগ কমিউনিটি গলে নকবও পাৰে এটা মাইনৰিটি মহিলা সকলৰ লগত কথা পাতিব মাইনৰিটি মহিলাই দিছো সান্থালী মহিলাৰ লগত পাতিবলৈ সান্থালী মহিলাই যাব লাগিব কাৰণ বেলেগ মহিলাই ভাষা নুবুজিবও পাৰে ঠিক তেনে ধৰণৰ আমাৰ 26 কমিউনিটি আছে 26 কমিউনিটিৰ সব মহিলা সকলক আমি সিলেকশন কৰি 3 মাহত কি মহিলাৰ প্ৰবলেম আছে এই প্ৰবলেমটো ফেক্ট ফাইন্ডিংৰ কাৰণে ট্ৰেইন কৰি পেলাই আমি পঠাব বিচাৰিছো যাহাতে মহিলা সকলৰ প্ৰবলেমটো ঠিক কৰিব পাৰে আমাৰ হস্পিটাল বিলাক ৰিমোট এৰিয়া ভুটান বৰ্ডাৰৰ হস্পিটাল বিলাক যত এক্সেসিবল নহয় মানে ডেলিভাৰীৰ ব্যৱস্থা নাই হিবিলাকো আমি আইডেন্টিফাই কৰিছো ভুটান বৰ্ডাৰৰ ভিসিডিসি খিনি আমি আইডেন্টিফাই কৰিছো এতিয়া আমাৰ 50টা হস্পিটাল আমি এনকিউএম যেটো নেশনাল কোৱালিটি এসেসমেন্ট সাৰ্ভে ইয়াৰ আন্ডাৰত মানে নেশনাল কোৱালিটি